নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল। মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ সকলোকে। মাঘ বিহুৰ প্ৰস্তুতি কাৰ ঘৰত কেনেকুৱা চলিছে বাৰু জনাবচোন। আৰু এইপিনে সৰু সুৰাকৈ আমিও বাৰু প্ৰস্তুতি চলাইছোঁ কিছু। মই অফিচৰ পৰা আহি পায়ে এয়া দেখিছিলোঁ যে মা সান্দহ ভাজি আছে। সেয়ে মাক পঠাই দিছোঁ চাহ বনাবৰ কাৰণে। অকণমান ভাবিলোঁ মই ভাজি লওঁ জুই পুৱাই যিহেতু ঠাণ্ডাও লাগিছে অলপমান। ভিডিঅ'টো মই শনিবাৰে বনাইছোঁ, মানে 11 তাৰিখ হয় আজি। আৰু কালি যিহেতু ছানডে হয় মই ঘৰত থাকিম, সেইকাৰণে আজি সান্দহটো খুন্দি পেলাই ধুনীয়াকৈ মিক্সিত মাৰি থৈ দিম। আৰু কালি বাকীখিনি পিঠা বনাওঁ নে কি চাওঁ বাৰু, কাৰণ পিছত আৰু ধৰক তেনেকৈ ছুটি নাপাম উৰুকাৰ দিনাখন। বিহুৰ দিনাখন অফ পাম বাৰু, কিন্তু হ'লেও দিয়কচোন বিহুৰ দিনাখন কোনেও লাড়ু পিঠা নবনায়, আগতীয়াকৈ বনাব লাগিব। আৰু এইপিনে চাওকচোন চাহৰ যোগাৰ কি যে লোৱা নাই ভগৱান। আৰু সেই বস্তুটো কোনে খাই ভাল পায় বাৰু, মানে মই সোণ পাপৰিটোৰ কথা কৈছোঁ। এইটো দেখিবলৈ বগা অলপমান, ধৰিব পাৰিছে চাগে। মই ভাবিছিলোঁ টেষ্টটো ভাল হ'ব, কিন্তু ইমান এটা বেষ্ট নহয়, টেষ্টটো ইমান এটা ভাল নাপালোঁ মই। যি কি নহওক আমি ভাজি লওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। जिंदगी हो तो ऐसे खाओ पियो सो जाओ रिपीट, है ना? है कि नहीं? है कि नहीं? है कि नहीं? खाओ पियो ऐस करो मित्रों। সান্দহখিনি ভাজি পেলাই থৈছোঁ ঠাণ্ডা হ'বৰ কাৰণে, যিহেতু গৰমে মিক্সিত দিব নোৱাৰি। আৰু ভাবিলোঁ অলপ টাইম ৰেষ্ট কৰোঁ। এইপিনে চাওকচোন বিচনাৰ অৱস্থা, বিচনাৰ ওপৰত হেলমেট, বেগ, জেকেট, বাপৰে। আমাৰ ঘৰত টেবুল নাই দেই ৰাইজ। কাৰ দাদাকবিলাক বাৰু এনেকুৱা ক'বচোন। সান্দহখিনি ভাজি পেলাই থৈ দিছোঁ অলপ টাইম ঠাণ্ডা হ'বৰ কাৰণে, যিহেতু গৰম মিক্সিত দিব নোৱাৰি, মিক্সিতেই পিচিম যিহেতু। অলপ ৰেষ্ট লৈ ল'ম, আৰু ৰেষ্ট লৈ পেলাই উঠি পেলাই ধুনীয়াকৈ সান্দহখিনি মই খুন্দি দিম। আৰু কোনোবা মানুহ আহিছে একচুৱেলি বাহিৰত, সেইকাৰণে এনেকৈ ভুকি আছে। আৰু দেউতা গৈছে চিকেন আনিবৰ কাৰণে। চিকেন অনাৰ পাছত মই জুইত বনাম দেই, জুইত বনাম আজি। চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে, দেখুৱাম মই কেনেকৈ বনাওঁ চিকেনটো। যাৰ যি হ'লেও আমি সকলোৱে হয়তো এটা বস্তু ফিল কৰিব পাৰোঁ যে এইবিলাক বিহু পূজাৰ এক্সাইটমেণ্টবিলাক আগতে যিমান বেছি আছিলে, এতিয়া একচুৱেলি সেইবিলাক নোহোৱা হৈছে লাহে লাহে। আগতে বিহু বুলি ক'লে 10-15 দিন আগতেই কিমান ফূৰ্তি লাগি থাকে, বিহু আহিব, প্ৰত্যেকটো বস্তুৰ যা যোগাৰ কিমান দিন আগৰ পৰাই। আৰু এতিয়া সেইটো এক্সাইটমেণ্ট নাই একচুৱেলি। আজিকালি চব বস্তু মিক্সিত, চাউল খুন্দা হওক, তিল খুন্দা হওক, বা নাৰিকল ৰুকা হওক, গোটেই বস্তু মিক্সি। আধুনিকতাই পৰম্পৰাবিলাকো কাঢ়ি লৈ যাব যেন তেনেকুৱা ফিল হয় কেতিয়াবা। আগতে ধৰক পিঠাগুড়ি খুন্দাৰ ক্ষেত্ৰতেই হওক, ঘৰে প্ৰায় মানুহৰ ঘৰত ঢেঁকী থাকে। ওচৰৰ খুৰীমাহঁত আহে, বা আমি যাওঁ খুন্দিবৰ কাৰণে মাহঁতৰ লগত যেতিয়া সৰু আছিলোঁ। ঢেঁকী দিওঁ, ভালকৈ নোৱাৰোঁ বাৰু, তথাপিও মাহঁতে দিয়ে, তাৰ লগতে ঢেঁকীত মাজত বহি দিয়া, সেইবিলাক হেৰিবিলাক নোহোৱা হৈ গৈছে আজিকালি বাচ্ছাইতো এইবিলাক নাজানেই। মোবাইলটো লৈ পেলাই বহাই থৈ দিব, বাকী বেলেগ হেৰিবিলাক নাই সিহঁতৰ। তো লাহে এইবিলাক পৰম্পৰা গুচিয়ে যাব যেন পাইছোঁ, কিন্তু যাব দিব নালাগে একচুৱেলি। আৰু এটা কথা গম পাইনে, আগতে আমি আমাৰ খুৰাহঁত যেতিয়া আহিব বিহুত, তেখেতলোক ইয়াতে নাথাকে, বেলেগত থাকে। তো সিহঁত আহিলে, সিহঁতৰ 2জন ল'ৰা আছে, দাদা এজন আছে আৰু মোতকৈ সৰু হ'ব ভাইটি এজন আছে। তো সিহঁত আহে, আমি গোটেইবিলাক ইমান ধুনীয়াকৈ মেজি চেজি বনাওঁ। আজিকালি এইবিলাক নাই আৰু, এনেকুৱাকৈ বস্তুবিলাক নোহোৱা হৈ আহিছে। আৰু ফিল হৈছে আৰু ডাঙৰ হৈ আহিছোঁ আমি। যি কি নহওক, মই বহুত অলাগতিয়াল জ্ঞান দিলোঁ। এতিয়া মই অলপ টাইম ৰেষ্ট ল'ম, শুম অলপমান, শুই পেলাই উঠি পেলাই সান্দহটো খুন্দি পেলাই চিকেন বনাম। তো চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। अभी मैं बनाऊंगी चिकन, ये आलू और चिकन। यहाँ पे प्याज काट के रखा है, यहाँ पे थोड़ा सा तेल दे देते हैं पहले।
পিঁয়াজ ইয়াৰে মই গোটেইখিনি নিদিওঁ, মই পুৰিলে আধা পিঁয়াজ মই মানে অলপমান পিঁয়াজ মই থৈ দিম, পিছত দিম, তেতিয়া টেষ্টটো বেলেগ ওলায়। এইখিনি মই পিছত দিম। চৰি, এটা বস্তু দিব পাহৰিছোঁ নহয়, এটা বস্তু মই দিব পাহৰিছোঁৱেই। সেইটো হৈছে চেনি, মানে দুটামান চেনি দিলে ইয়াৰ কালাৰটো বিৰাট ধুনীয়া হৈ যায়। মই তেলত দিব পাহৰিলোঁ, ওপৰৰ পৰা অলপমান দি দিম, জাষ্ট থোৰা সা কালাৰ के लिए। जिंजर गार्लिक और चिली पेस्ट भाजते रहेंगे। जितना भाजेंगे आधा घंटा तक भाजेंगे। टमाटर नहीं है, वरना अगर होता तो इस टेस्ट पे टमाटर डाल देती, आज नहीं है, कोई बात नहीं, ऐसे ही हो जाएगा। এতিয়া মই ইয়াতে হালধি, हल्दी, थोड़ा सा नमक, और यहाँ पे सब मसाला दे देंगे। गरम मसाला, फोकस करो प्लीज़, फोकस क्यों नहीं करता है। गरम मसाला, जीरा, और थोड़ा सा मिर्ची पाउडर, सब डाल देंगे। इसको थोड़ा टाइम फ्राई करेंगे। बढ़िया चिकन भी नहीं दी थी, भाजेंगे थोड़ा टाइम। तो अभी इसको थोड़ा टाइम ढक के पकाएंगे हम लोग। 2 मिनट मैंने फ्राई कर लिया। अभी थोड़ा थोड़ा मसाला ऊपर से और थोड़ा थोड़ा देंगे। थोड़ा तो तेल में दे दिया था, अभी थोड़ा थोड़ा और देंगे ऊपर से। मिर्ची सब कुछ देंगे। फिर से ढक के इसको 5 मिनट तक पकाएंगे अच्छे से। पानी नहीं देना बिल्कुल भी इस वक्त। तो आफ्टर 5 मिनट्स हमने जो प्याज बचा के रखा था यहाँ पे, रेस्ट ऑफ द प्याज मैं इसमें डाल दूँगी। तो इसको थोड़ा सा निचोड़ के डालना पड़ेगा, लाइक दिस। तो अभी मैंने बाकी का प्याज डाल दिया है। अभी इसको
इसको थोड़ा सा चलाएंगे और इसको ढक के फिर से 5 से 7 मिनट तक पकाएंगे। Looks delicious. अभी ये थोड़ा फ्राई हो चुका है, इसमें हम अभी थोड़ा थोड़ा पानी मिलाएंगे। पानी मतलब ज़्यादा नहीं, 1 या 2 स्पून ऐसा करके, थोड़ा थोड़ा करके मतलब पानी मिला के इसको ढक के पकाएंगे जब तक कि ये पूरा 80% कुक नहीं हो जाता। ओके, फिर से इसको ढक देंगे अच्छे से। अभी फाइनल पानी डालने से पहले यहाँ पे थोड़ा सा ज़्यादा करके पानी डालेंगे। इसके बाद और पानी डालना है हमको। अभी इसको थोड़ा सा पकाएंगे फिर से, अभी नहीं ढकेंगे, ठीक है? ये ऐसे खुला ही पकाएंगे थोड़ा। अभी हम टेस्टिंग टाइम थोड़ा निकाल के खाएगा। अभी आलू थोड़ा सा एक पीस ले लेते हैं। अभी कौन सा आलू, हाँ ये सोयाबीन जैसा ऐसा, इसको मैं थोड़ा सा ये टेस्ट पड़ेगा। यहाँ पे पानी डाल दूँगी ज़्यादा करके। अब हमारी अधूरी कहानी। गेस व्हाट, মই ইয়াতে ধনিয়া ছিঙিব আহিছোঁ দেই। পাপে লাগিব গাইজ মোৰ, আজি গছবিলাক শুই থাকে আৰু মই এতিয়া ধনিয়া ছিঙিম আৰু বেলেগ গছৰ পৰা ল'ম, কাৰণ এডাল গছৰ পৰা ইমান ল'লে মোক পাপ দিব, বহুত পাপ দিব। চিৰিয়াছলি অলৰেডি জীৱনত বহুত পাপ কৰিছোঁ আৰু মই কৰিব ইচ্ছা নাই, নৰকত মোৰ যাব ইচ্ছা নাই, তো মই এইডালৰ পৰা এইবাৰ ল'ম। এইবাৰ ডান। এইবিলাক ওলকবিবিলাক দেই গাইজ, মই তোমালোকক দেখাই দিম ৰ'বা। এইটো ইমান মৰমীয়াল, আৰু আছে কিবা কিবি ৰুক, এইটো মস্ত ডাঙৰ আৰু আছে দেই গাইজ, বহুত আছে, চুৰ কৰিব নাহিবা কোনেও। थोड़ा धनिया डाल देते हैं इसमें। धनिया 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 धनिया। And my chicken curry is now ready guys. কেনেকুৱা লাগিছে বাৰু দেখিব কাৰণে জনাবচোন মোক। ভালেই দেখিছে, অবভিয়াছলি মই ভালদৰে বনাইছোঁ, তো খায়ো কিন্তু খুব টেষ্টি লাগিব। এতিয়া আমি খাম, আপোনালোকে চাব। आप लोगों को मैं एक बहुत ही सुंदर चीज़ दिखाऊंगा गाइस, मोहरी के फाक से। एंड माय सुंदर चीज़ इज हियर। मोर अफ्रीकान बगा भालुकটো। চাও 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 चाओ तुम्हें चाओ। गजब का आँख है भाई, बड़ा ही प्यारा आँख है इसका। पापा ओ सुमाट खामी किन्तु मैं खुशहाल जिंदगी, खुश रह। এতিয়া মই ভাত চাত খাই বৈ আজৰি ৰাইজ। এই দুখন বাইক আমাৰ নহয় বাৰু, খানা খাব আহিছে, ল'ৰা দুজনৰ হয়। আৰু এতিয়া মই ভাত চাত খাই আমিৰো ৱালি হৰকত কৰিব আহিছোঁ, মানে অলপ ৱাক কৰিব আহিছোঁ, অলপমান ৰিচ ফিল হয়। তো
তো আজিৰ কাৰণে ইমানেই আছিলে গাইছ। ৰ'ব, ইমানেই নাছিলে, মই ফুল দেখাম এতিয়া। এই ৰাতি, দুভাগ ৰাতি। ডিষ্টাৰ্ব দিব নাপায়, আই ন' তোমালোকৰ ঘৰত আহিছোঁ, বাট মেপ পাগল হওঁ। আৰু ফুল নাই চাগে তেনেকৈ ইয়াতে। এইটো চাইডে মানে বেৰা চেৰা ভাঙিছে দেই ৰাইজ। আমি অলপ আমিৰোৱালা হাৰকত কৰি আহোঁ, মানে অলপ ৱাক কৰি আহোঁ। আকৌ ভাত চাত খালোঁ ন, চলো। আমাৰ কুকুৰ বিশ্বাসী ৰাইজ, তাৰ গলত ঠাণ্ডা দিব নালাগে। ঐ বেছি দূৰ নাযাবি। কম চেক্সি কুকুৰ আমাৰ এইটো। মালাইকা মেম। ঘূৰ। পেচাব কৰিব গৈছে, ঘৰ যাম। বদমাছ কবাৰ, বাহিৰ ওলাব পাৰিলে আৰু একো নালাগে আৰু তাক, চালা হাৰামি কবাৰ। তো যাওঁ এতিয়া, টোপনি মাৰিম। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, অকণমান হ'লেও ছাবস্ক্ৰাইব এটা কৰি দিব। মই জানো আপোনালোক চিপিৰা হয়, ছাবস্ক্ৰাইব কৰিলে পইচা নাযায়, ছাবস্ক্ৰাইব কৰি দিব। বাই।